হে লাল খাবি পানী ঢালি কোনো চিন্তা নাই লিভাটা যা হয় লিভাৰ তাজা হয় বিয়ে খাবি বাৰত বহি বডি বাঢ়িবই বডি বাঢ়িবই বডি বাঢ়িবই চুলাই খাবি চাকনা লগত সোৱাদ বেছি পোৱা যায় তেজ বেছি পোৱা যায় তেজ বেছি পোৱা যায় পুতুকণ ৰামুকণ আৰু তিখৰ গোটেইকেইটা ৰুমত আছনে তহঁতি Yes, sir. Good morning, sir. Good morning, sir. Good morning, sir. হ'ব তহঁতক যে দিছিলোঁ চমু টোকা এটা কালি লিখি আনিবলৈ তহঁতি লিখি আনিলি নে বাৰু ছাৰ কালি কি দিছিলে বাৰু মই পাহৰি থাকিলোঁ নহয় ছাৰ কি দিছিলে বাৰু লিখিবলৈ গাধক কি অলাত তহঁতক কালি কি লিখিব দিছোঁ তহঁতি পাহৰিয়ে থাকিলি কি ডাল হ'ব ছাৰ কওক বাৰু কি লিখিব দিছিলে এতিয়া লিখি চাটাপ চুটুপ লিখি খতম কৰি দিম ক্লাছত ছাৰ কওক বাৰু কেলে তহঁতক গ্ৰীষ্মকালৰ ওপৰত চমু টোকা এটা লিখি আনিব কোৱা নাছিলোঁ জানো ছাৰ পাহৰি থাকিলোঁ নহয় হ'ব তহঁতি কাইলৈ লিখি আনিবি দেই কাইলৈ কিন্তু লিখি দেখাব লাগিব মোক ছাৰ ঠিক আছে তেন্তে হ'ব এতিয়া তহঁতক প্ৰশ্নকেইটা সুধোঁ তহঁতি প্ৰশ্নকেইটা উত্তৰ দিবি দেই তাৰপা উত্তৰ দিবি একেবাৰে ছাৰ টপা টপ উত্তৰ দিম আপুনি সুধি যাওক তেন্তে ৰামুকণ তই কচোন প্ৰথম বিশ্বযুদ্ধ কি কাৰণে হৈছিল বেছিকৈ কৈ পালোঁ নেকি ছাৰক কি ভাবি আছ ক ছাৰ কৈছোঁ শুনক এতিয়া ছাৰ মানে যুদ্ধ কৰিব মন গৈছিলে ন সেইকাৰণে আৰু গোটেইখিনিয়ে ডাইৰেক্ট যুদ্ধ লাগিয়ে গ'ল আৰু মন গৈছিলে ন যুদ্ধ লাগিবলৈ সেইটো কাৰণে যুদ্ধ লাগিয়ে গ'ল আৰু সেইটো কাৰণে ছাৰ প্ৰথম বিশ্বযুদ্ধ হৈছিল এইটো দেখোন খাটাৰা উত্তৰ তই ভালকে কচোন ভালকে ক নাই হোৱা এইটো কচোন ক তেন্তে প্ৰথম বিশ্বযুদ্ধ কাৰ মাজত হৈছিল সেইটোকে ক ছাৰ শুনক প্ৰথম বিশ্বযুদ্ধ হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাৰ মোৰ যে গোটেই কাহিনীটো মনত পৰিলে আপোনাক কৈ দিওঁ নি বাৰু ক সেইটোকেতো সুধি আছো ন তোক ছাৰ শুনক এতিয়া ছাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1957 চনত আৰু তেতিয়া অসমত ৰজা আছিল ৰুদ্ৰসিংহ আৰু অসমক প্ৰতিনিধিত্ব কৰিছিল মাধৱদেৱে ছাৰ আমিতো জানো যে মাধৱদেৱে সাহিত্য চৰ্চা কৰি থাকে লিখা মেলা কৰি থাকে সেইটো কাৰণে তেওঁ ৰামায়ণখন লিখিছিল আৰু তাৰে এটা সৰু কাণ্ড উত্তৰাকাণ্ড এখন লংকা ৰাৱণে চুৰ কৰি লৈ গৈছিল লংকা মানে শ্ৰীলংকাৰ কথা কৈছোঁ তাৰপিছত মাধৱদেৱে খং পুৰা যে চুৰ কৰি লৈ গ'ল ৰামায়ণখন তাৰপৰা খং সেইটো কাৰণে স্বৰ্গদেৱ ৰুদ্ৰসিংহলৈ এখন পত্ৰ লিখিলে স্বৰ্গদেৱ ৰুদ্ৰসিংহই তাৰপিছত পত্ৰখন পালে তাৰপিছত আৰু সেইখন পঢ়িলে নহয় ছাৰ পঢ়িলে তাৰপিছত গম পালে যে এনেকৈ শ্ৰীলংকাৰ ৰজা ৰাৱণে এনেকৈ ৰামায়ণখন চুৰ কৰি লৈ গ'ল মাধৱদেৱৰ তাৰপিছত ৰজা ৰুদ্ৰসিংহই আদেশ দিলে যে লংকা জ্বলাই দিবলৈ মানে ছাৰ ক'লে যে লংকাত জুই লগাই দে কি কৈছ এইবোৰ শুনি যাওক ছাৰ শেষে হোৱা নাই তাৰপিছত ছাৰ কি হয় জানেনে তাৰপিছত ছাৰ মাধৱদেৱে আদেশ পাই একদম পুৰা উৎফুল্লিত একদম পুৰা ফূৰ্তি আৰু দেই তাৰপিছত আৰু এনেকৈ লাচিত বৰফুকনলৈ ফোন কৰিলে যে এনেকৈ লংকাখন জ্বলাবলৈ আদেশ দিছে বুলি তাৰপিছত ছাৰ ৰজা লালমোহন ৰায় আৰু এইফালে ভগৱান শ্ৰীকৃষ্ণকো খবৰ দিছিল কিন্তু ছাৰ ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কাম এটা আছিলে কাৰণে আহিব নোৱাৰিলে ইফালে ছাৰ ৰজা লালমোহন ৰায় আৰু এইফালে লাচিত বৰফুকন আহিলে নহয় মাধৱদেৱৰ ওচৰলৈ গোটেই সৈন্য সামন্তলৈ আহিলে নহয় মাধৱদেৱৰ ওচৰলৈ তাৰপিছত ছাৰ সিহঁতে মিটিং পাতিলে নহয় গোটেইখিনি একেলগে সিহঁতৰ এটাই মূল উদ্দেশ্য লংকাত জুই লগাবই আৰু সিহঁতি মূল উদ্দেশ্যত উপনীত হ'বলৈ লংকালৈ বুলি যাত্ৰা কৰিলে সেই সৈন্য সামন্তখিনিৰ মাজতে এজন আছিল মহাত্মা গান্ধী আৰু আমি সকলোৱে দেখিছোঁৱে যে মহাত্মা গান্ধীয়ে হাতত মাৰিডাল লৈ থাকে লাঠিডাল লৈ থাকে আৰু সেই লাঠিডাল নাম আছে দাণ্ডি আৰু সেইটো কাৰণে যাত্ৰাটোৰ নাম দিলে দাণ্ডি যাত্ৰা তাৰপিছত ছাৰ 3 দিনমানত পালেগৈ নহয় শ্ৰীলংকা সিহঁত তাৰপিছত ছাৰ মাধৱদেৱে গৈ পিনে লংকাৰ ৰজা ৰাৱণক সুধিলে নহয় সেইখন কিয় চুৰ কৰি নিলে বুলি তেতিয়া ৰাৱণে একো উত্তৰ নিদিলে মানে ইগনৰ মাৰি দিলে বহুত দেৰি পিছত মাধৱদেৱৰ এগাল কথা শুনাৰ পিছত ৰাৱণে শেষত ক'লে যে ঐ ভাই তই এনেকৈ বেলেগৰ ৰাজ্যত কেলৈ আহিছ বেলেগৰ ৰাজ্যত আহি পিনে আমাৰ ৰাজ্যত আহি পিনে আমাকে দম দিছ সেইটো সম্ভৱ নি বুলি এনেকৈ আহি পিনে কৈছে দেই ছাৰ এইবোৰ কি কৈছ শুনক ছাৰ আৰু অলপ আছে
তাৰপিছত চা মাধৱদেৱ একদম খঙত জ্বলি পকি একদম পুৰা একদম গৰম হৈ আছে নহয়। তাৰপিছত কি কৰিলে, সিহঁতে গোটেই সৈন্য সামন্তখিনিয়ে গৈ পিনে ৰাৱণৰ লংকা জ্বলাই দিলে। সেই দায়িত্বখিনি দিছিল লাচিত বৰফুকনক। লাচিত বৰফুকনৰ আদেশ অনুযায়ী গোটেই সৈন্য সামন্তখিনিয়ে গৈ পিনে লংকা ভস্ম কৰি দিলে। কিন্তু সেই মাধৱদেৱে লিখা সেই আদিকাণ্ডৰ ৰামায়ণখন কিন্তু জ্বলি নগ'ল, আৰু পিছত সেইখন উদ্ধাৰ কৰি মাধৱদেৱ হেঁতি অসমলৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিলে। হে তহঁতি এইবোৰ কি কৈছ হে কি এনেকা হৈছে? প্ৰথম বিশ্বযুদ্ধৰ লগত ৰাৱণৰ আৰু এফালে মাধৱদেৱৰ সম্পৰ্ক কি? ছাৰ আৰু আছে, শুনি যাওক। আমিতো জানোৱে যে লংকাখন কিমান ধুনীয়া, ধন সোণ সম্পত্তিৰে একদম ভৰপূৰ লংকাখন। সেইটো সময়তে ইংলেণ্ডৰ চকু আছিল লংকাৰ ওপৰত। তাৰপিছত ছাৰ ইংলেণ্ডে গম পালে নহয় যে এনেকৈ অসমৰ পৰা এনেকৈ মাধৱদেৱৰ নেতৃত্বত গৈছিল বুলি শ্ৰীলংকালৈ, ৰাৱণৰ গোটেই চহৰখন গোটেই জ্বলি শেষ হৈ গ'ল বুলি গম পালে নহয়। তাৰপিছত ছাৰ কি হ'ল জানে নাই বাৰু? তাৰপিছত ছাৰ ইংলেণ্ড একদম খঙত একদম জ্বলি পকি একদম পূৰা ৰঙা হৈ আছে নহয়। তাৰপিছত ভাৰতক ক'লে যে এনেকৈ যুদ্ধ কৰিম বুলি ধন সম্পত্তিখিনিৰ কাৰণে। তাৰপিছত ভাৰতে ক'লে নহয় যে ধন সম্পত্তি আমাৰো আছে, আমিও যুদ্ধ কৰিব পাৰিম বুলি। তাৰপিছত আৰু দুইখন দেশৰ মাজত কাজিয়া হৈ গ'ল আৰু। তাৰপিছত একদম যুদ্ধ হং অৱস্থা আৰু দেই ছাৰ। পৃথিৱীৰ বিভিন্ন দেশে ভাৰতক সমৰ্থন জনালে আৰু কিছুমানে ইংলেণ্ডক সমৰ্থন জনালে। তাৰপিছত ছাৰ গম পালে নহয় মাধৱদেৱে যে এনেকৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত কাজিয়া হৈছে বুলি, আৰু মাধৱদেৱেও গম পালে যে ইংলেণ্ড বহুত শক্তিশালী দেশ হয় আৰু ভাৰতক আক্ৰমণ কৰিব আৰু বহুত যুদ্ধ হ'ব ডাঙৰ বুলি। আৰু সেইটো কাৰণে ছাৰ মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণলৈ এখন পত্ৰ লিখিলে, আৰু ছাৰ সেই পত্ৰখন নাম দিলে দ্য লেটাৰ টু গড, মানে সেইখনে লাষ্ট। তাৰপিছত ছাৰ সেই পত্ৰখন দিয়াৰ পিছত চবেই চিন্তিত হৈ আছেনে এনেকৈ যে শ্ৰীকৃষ্ণই ভাৰতক যুদ্ধত সহায় কৰিবনে নাই বুলি। কিন্তু ছাৰ ভাৰতৰ ভাগ্য ভাল, অসমৰ ভাগ্য ভাল, আৰু এফালে মাধৱদেৱৰ ভাগ্য ভাল। কিন্তু ছাৰ ভাৰতক সহায় কৰিম বুলি শ্ৰীকৃষ্ণই প্ৰতিশ্ৰুতি দিলে, আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীকৃষ্ণই 10জনীয়া এখন কমিটি গঠন কৰিলে, আৰু সেই 10জনীয়া কমিটিখনত সভাপতি হিচাপে আসন গ্ৰহণ কৰিবলৈ দিলে আমাৰ অৰ্জুনক। আৰু সেই ভগৱান শ্ৰীকৃষ্ণৰ অনুমতি মৰ্মে অৰ্জুন অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ছাৰ সেই গোটেই সৈন্য সামন্তখিনিলৈ অৰ্জুনে ভাৰতলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অসম নহয় দেই ছাৰ, ভাৰত আছিলে, মই ভুল কৰি পাইছিলোঁ। তাৰপিছত কেইদিনমানৰ পিছত অৰ্জুন ভাৰত পালেহি। তাৰপিছত মাধৱদেৱৰ একো টেনশ্যনে নাই। তাৰপিছত অৰ্জুনে কৈছে যে আমি যুদ্ধত জিকিমেই বুলি, মানে ছাৰ একদম তাৰপিছত মাধৱদেৱৰ টেনশ্যন ফ্ৰী আৰু একেবাৰে। আৰু সেইমৰ্মে ছাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত যুদ্ধ আৰম্ভ হ'ল। কিছুমান দেশে ইংলেণ্ডক সমৰ্থন জনালে আৰু কিছুমান দেশে ভাৰতক সমৰ্থন জনালে। তাৰপিছত ছাৰ একদম যুদ্ধ হৈ গ'ল নহয়। তাৰপিছত 1950 চনত একদম আৰু তয়ামা যুদ্ধ, দুইখন দেশৰ একদম পূৰা তয়ামা যুদ্ধ। আৰু ছাৰ সেইখন যুদ্ধৰ কাৰণে আমি এতিয়া প্ৰথম বিশ্বযুদ্ধ হিচাপে পঢ়িব পাইছোঁ। সেয়াই ছাৰ কাৰণ আছিল প্ৰথম বিশ্বযুদ্ধ কেনেকৈ হৈছিল। অ' মাই গড, তই এইবোৰ কি কথা কৈছ হে? এইবোৰ একো চব ভুল দেখোন। ইমান দেৰি মই এনেই ৰখি আছোঁ, চব ভুল দেখোন। এইবোৰ নাই হোৱা নহয়। দে হ'ব দে। কাইলৈ তহঁতি কেনেকৈ প্ৰথম বিশ্বযুদ্ধ কেনেকৈ আৰম্ভ হৈছিল, কোন চনত আৰম্ভ হৈছিল, কাৰ মাজত সংঘটিত হৈছিল, চব তহঁতি কাইলৈ ধুনীয়াকৈ 2খন পেজত লিখি আনিবি দেই। যোনে যিমান ধুনীয়াকৈ লিখিব পাৰে সিহঁতক মই ডাঙৰ এটা মেংগ ফুটি খুৱাম দেই। ছাৰ ঠিক আছে। ছাৰ একদম ফাটাফাটিকৈ লিখি আনিম দেই। ছাৰ যোনে ধুনীয়াকৈ লিখে মেংগ ফুটি খালি গোটেইটো সি অকলে খাব দেই। তহঁতি যোনে যিমান ধুনীয়াকৈ লিখি আনিব পাৰ লিখি আনিবি দেই। তহঁতক কাইলৈ ডাঙৰ মেংগ ফুটি এটা খুৱাম। ঠিক আছে ছাৰ। তেন্তে এতিয়া তহঁতি আৰম্ভ কৰিছিলি ভিডিঅ'টো, সামৰণিটো মাৰি দে ধুনীয়াকৈ গান এটা গাই পিনে। জুবিন দাৰ গান এটা গাবি দেই, ধুনীয়াকৈ গাবি। তাৰপিছত আৰু ভিডিঅ'টো সামৰণি মাৰিম দেই। ছাৰ ঠিক আছে। দে তিখৰ তয়ে গাই দে ধুনীয়াকৈ গান এটা। ছাৰ ই গাব গান। হে তিখৰ, গা। আকাশে গাতে ল'বলে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। আকাশে গাতে ল'বলে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। সোণালী হৈ থাকক তোমাৰে মোৰে সময়, বুকুৱে লৈ যায় যেন মাধুময়। দাৰাৰি ৰে অ' জীৱন তুমি ৰহনীয়া ৰঙ
উৱা ইমান ধুনীয়া গাইছ তিখৰে গানটো থেংক ইউ ছাৰ হ'ব ভিডিঅ'টো বহুত দীঘল হ'ল ধুনীয়াকৈ এতিয়া সামৰণি মাৰিব লাগে দেই গাইছ তোমালোকে যদি ভিডিঅ'খিনি চাই আছা লাষ্টলৈকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট মাৰিবা হ'ব দিয়া বাই বাই এতিয়া নেক্সট ভিডিঅ' লগ পাম এই বাকীখিনি ভিডিঅ' ধুনীয়াকৈ চাই থাকা দেই হ'ব দিয়া বাই বাই